শুনক শুনক আজি দেখাম এখন গাঁৱৰ কাহিনী গাঁওখনত আহিছিল এখন চৰকাৰী আঁচনি ইয়াৰ পিছত কি হ'ল চাওকচোন সরকারি আসনি আহকসন হক ভিতরলে হক ও বাজনি সকিখন আনছন বহকসন ও বাজনি সাবনাছন হ'ব দে মাল এ চা নেলাগে নেকি এ হ'ব আপুনি ইমান ভাল আসনি আনিছে আমি পইচা পাম ও বাজনি আলু কেইটা মানে কাটিবি আলু কিয় এ লুচি ভাজি অকল খাই যে বকো পিছে ককচোন কক আমি কিমান টকা পাম মই ইয়াতে পইচা দিবলৈ অহা নাই নহয় মই জল জীৱন মিছনৰ পানীৰ টেপ দিবলৈহে আহিছো কি পইচা দিবলৈ অহা নাই ও বাজনি চা নবনাবি লুচি ভাজি নালাগে আৰু আপুনি ওলাই যাওক ইয়াৰ পৰা মই পানীৰ টেপ দিবলৈহে আহিছিলো নহলে মোক একো পানী দিয়া আপুনি ওলাইছে নে নাই ওলাই যাওক ইয়াৰ পৰা রাইট দেখিলে নহয় কি অৱস্থা হ'ল ইয়াৰ পিছৰ পৰিণাম কি হ'ব চাওকচোন আয়ৈ মোৰ পেটটো কি বিষাইছে ঐ আয়ৈ বাৰে বাৰে কৈছিলো নহয় মাংস বেছিকৈ নাখাবি পাইছ এতিয়া মোৰ অলপ খাইয়ে এনে হইব এতিয়া দোষটো মোৰেহে হ'ল মানে খাবলৈ পানী নাই শৌচ কৰিবলৈ ঘৰত অকণ পানী নাই মোক ক'বলৈ আহিছে এতিয়ালৈ ঘৰত দমকল এটা নাই পানী এবাল্টি আনিবলৈ হ'লে পুখুৰীলৈ যাব লাগে আয়ৈ কি যে যন্ত্ৰণা ঐ আয়ৈ কি হৈছে তহঁতৰ ঘৰত দুয়োজনৰে বেমাৰ খাবলৈ পানী নাই পুখুৰীৰ পানী খাই খাই 12 মাহত 13 টকা বেমাৰ তাকে এইবোৰক লৈ এতিয়া কাজিয়া তাই কলেই বুলি দুখীয়া বাপেকটোৱে ক'ৰ পৰা পানী পাপ লগাই দিব কষ্ট আপুনি বছৰটো দুয়োটা বেমাৰ বাটিবলৈ যে কিমান টকা লাগে আৰু দমকলৰ পানীত বহুত এৰ থাকে সেয়া খাই আৰু বেমাৰহে হ'ব কিয় তহঁতে জল জীৱন মিছনৰ পানীতে পোৱা নাই নেকি এই ইমান টকা ক'ত পাম জল জীৱন মিছনৰ পানীতে বহাবলৈ আহিছিল বহাবলৈ নিদি খেদাই দিলো সেই জল জীৱন মিছনৰ পানীতে বহাবলৈ পইচা নেলাগে নহয় চৰকাৰে আমাৰ বাবে আনিছে জল জীৱন আঁচনি এই আঁচনি চৰকাৰে বিনা খৰচতে আমাৰ ঘৰে ঘৰে পানী টেপ বহুৱাই দিব আৰু এই পানী একেবাৰে বিশুদ্ধ পানী খালেহে আমি সুস্থ হৈ থাকিম এতিয়া আগৰ দৰে পানী টেপ ঘৰে ঘৰে পাবি চিন্তা নাই আৰু মাহে মাহে চাব বহু পইচা লাগিব ন নালাগেও একেবাৰে সামান্য মাহেকীয়া মাচুলৰ বিনিময়ত এই পানী টেপ চলি থাকিব আৰু বছৰত বেমাৰত পৰি দুয়োজনৰ নামত যিমান টকা খৰচ কৰ তাতকৈ খুব কম টকাতে দেখোন বিশুদ্ধ পানী পাবি এটা কথা জানো চৰকাৰে আমাৰ বাবে ইমানবোৰ সুবিধা দিছে আমি ব্যৱহাৰ কৰিবহে লাগে তয়ো পানী টেপটো বহাই লবি আৰু ওচৰৰ মানুহবিলাকো কবি ইয়াৰ বিষয়ে আমি সদায় বিশুদ্ধ পানী খাব লাগে আৰু খোৱা পানীৰ পাত্ৰবিধ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু ঘৰৰ যিবিলাক নলা নৰ্দমা থাকে সেই নলা নৰ্দমাবিলাকো আমি চাফা কৰি ৰাখিব লাগে নলা নৰ্দমাত যদি পানী জমা হয় তাত বহুতো বেমাৰৰ বীজাণু উৎপন্ন হ'ব পাৰে বুজিলি আজিহে মই বুজি পালো চৰকাৰে দেখোন আমাৰ বাবে ধুনীয়া আঁচনি লৈ আহিছে আমি ব্যৱহাৰ কৰা কথাই তেন্তে ঐ তই নহলে পানীৰ পাপ লগা ল'ৰাটোক ফোন কৰি পানীৰ পাপ লগাই দিব কবিচোন হ'ব দে মই কৈ দিম আহিছো এতিয়া রাইট দেখিলে নহয় প্ৰথমতে পানী টেপ দিবলৈ আহোঁতে খেদাই দি শেষত আকৌ মাতিবলগীয়া হ'ল ইয়াৰ পিছৰ পৰিণাম চাওকচোন ৰবচোন মই জলমিত্ৰক এটা ফোন কৰো হেল্ল' ও কি হলো পানীৰ টেপবোৰত পানী অহা নাই কিয় সেইটো মোৰ গাত দুখ নাই নহয় সেইটো আপোনালোকৰ গাতেই দুখ আপোনালোকৰ ঘৰত পানী নাই কিন্তু আপোনালোকৰ কিনানৰ মানুহবোৰে যদি কুৱাৰ পৰা গধূলিলৈ টেপটো খুলি থয় তেতিয়া আপুনি ক'ৰ পৰা পানী পাব আৰু এই কামটো মই এনেও এৰিম চৰকাৰে তহঁতক এংগেজমেন্ট লেটাৰ আৰু প্ৰতি মাহে 6500 টকা কৈ দিব গম পাইছ নে নাই এ কি কোৱা হে তেতিয়াহ'লে মই আজিৰ পৰা আৰু বেছি ভালকৈ কাম কৰিম হে পানী পাই যাব টেনচন ন বুজিলে নে এতিয়া
পানীবোৰ এনে খুলি থৈ পানীবোৰ অপচয় কৰিব নাপায়। ৰাইজ দেখিলে নহয় পানী টেপ লগাৰ পিছত কি অৱস্থা হৈছে আৰু এটা মুখ্য ভূমিকাৰ কথা কোৱাহে নাই ৰব ইয়াৰ পিছত কি হল চাওকচোন পানী কেতিয়া আহিব পানী নহলে যে মোৰ জিউটো ওলাই যায় ও বাবু কি হলো এই পানী নাই গা ধুব ৰৈছো ও পানী নাই তই কেনে হলে ভাল মানুহজনীকে লগ পালি কিয় পানী দিয়া মানুহ নে চৰকাৰী মানুহ নহয় মই আত্মসহায় গোটৰ মানুহ চৰকাৰে আমাক ট্ৰেনিং দিছে জল জীৱন মিছনৰ পানী টেপবোৰ পৰীক্ষা কৰিবলৈ আৰু আমাক এটা পৰীক্ষা কিট দিব লগতে গাঁৱত আমি সজাগতা সভা পাতিম এ হয় নেকি আৰু পানী নোহোৱা কাৰণ কি জাননে আমি পানীৰ টেপবোৰ খুলি থওঁ সেইকাৰণে সময়ত চবে পানী নাপায় এই ভুল নকৰিবি দেই মই আজিহে গম পালো কথাটো আৰু ৰবিবাৰে মোৰ ছোৱালীজনীৰ বিয়া তই অলপ আগতীয়াকৈ যাই লাগি দিবিচোন এ হ'ব দিয়ক ৰাইজ বুজিলে নহয় তেন্তে চৰকাৰে আমাৰ বাবে অনা জল জীৱন মিছন সফল কৰো ঘৰে ঘৰে থাকক বিশুদ্ধ পানী সকলোৰে মুখত দিয়ক সুখৰ